না। ও দেবরই দিয়েছেন হঠাৎ যেন বৃন্দাবনত উপস্থিত হইবে বারো কালে দেবরী আজি আমার ভক্তি পরমাত্মা অন্য ব্যঞ্জন ঘটা পঠিয়েছিলেন আপনি আবার পরীক্ষা করে দেখুন মোর প্রভুর কি যে অপার করুণা বহুদূর বাদে খোজকাঢ়ি আহি ভোকে পিয়াহে একেবাৰে মই অমুখ হৈ পৰিছো তাতে আকৌ অন্ধ ব্যঞ্জনৰ পৰীক্ষা কৰিব লাগে মই বাৰু বাৰু বাছা প্ৰথমে তোমাৰ ভাগৰ দিয়াচোন সঁচাই সঁচাই বৰ সোৱাদ বাৰু বাছা প্ৰথমে তোমাৰ ভাগৰ দিয়াচোন রাম দেবরী সকলকে পূর্ণা বাৰু বাছা তোমাৰ ভাগৰ দিয়াচোন সঁচাই সঁচাই কিন্তু বৰ সোৱাদ দেই পিছে প্ৰভু আপোনাৰ ভাগৰ দিন দিন क्यों नहीं दिन क्या लोग देबरী কি তুমি যে দেবরী কি ওয়াটার ফলাফল কি পালে কো পাছাহত তোমালোক কিন্তু কম সৌভাগ্যৱান নোহোৱা দেই তোমালোকৰ নিচেই কাষতে এটি অমিত ভাণ্ড আছে সেই অমিত ভাণ্ডৰ পৰা অলপতে অমিত আহি তোমালোকৰ এই দধিভাতসমূহ পৰা দধিভাতসমূহ অধিক সুস্বাদু হৈ পৰিছে পিছে প্ৰভু মই কিন্তু সোৱাদৰ তাৰতম্য একোৱেই নাপালোঁ দেবরীকে কিন্তু বড় সুন্দর গীত দেবরী আজি আপনি আমাকে কি গীত গাই শোনাব লাগে নিশ্চয় কিন্তু মই গীত গাই শুনাম কিন্তু তোমালোক সকলোৱে মোৰ তালে তালে নাচিব লাগিব
তোমালোকে এতিয়া ৰান্ধা কৰা মই বিদায়হে মাগিলোঁ ভাল দেৱৰী ভগৱতী হৰি হে নাজানো মিনতি হৰি হে নাজানো সেৱা তোমাৰ প্রভু ভগবান